কবিতার শিৰোনাম বজাৰ। কবি ভাৰত শৰ্মা। আবৃত্তি নিপন বৰা। সংগীত ব্যৱস্থাপনা ও সম্পাদনা সুভাষ গগৈ। খট খট খটকৈ ঘোঁৰাবোৰ দৌৰিছিল। একুৰি 10 দিন সিহঁতৰ অবিৰাম গতি বিজ্ঞাপনৰ বাবে, বজাৰ দখলৰ বাবে। এৰা 5 বছৰত এবাৰেইটো বহে ঘোঁৰা কিনা বেচাৰ বজাৰ। হে প্ৰভুসকল, মই দাস হ'বলৈ প্ৰস্তুত। আস্তাবলত মোক কিনা, এবাৰ কিনা। মই দৌৰিব পাৰোঁ, ভাও ধৰিব পাৰোঁ, সেৱকৰ ভাও, গোলামীৰ ভাও। ৰাইজৰ মংগলৰ বাবে নিজৰ প্ৰাণটোক উৎসৰ্গা কৰিম বুলি মই যে আখৈ ফুটাব পাৰোঁ। শ্ৰেণীকোঠাত শিক্ষকে পিঠি ফটাকৈ কোব দিয়া মই সেই তথাকথিত গাধা ল'ৰাটো, লেটাৰ পোৱা ল'ৰাহঁতক নিয়ন্ত্ৰণৰ বাবেই লাষ্ট বেঞ্চত বহি চাধা মাৰি ৰাজনীতিৰ আখৰা কৰোঁ। মোৰ বাবেইটো কলেজত হৰতাল হয়, পৰীক্ষাবোৰ পিছুৱাই যায়। চান্দা আমাৰ সংস্কৃতি, ছাত্ৰ নামত গুণ্ডাগিৰি। মোক কিনা, মোক বেচা, মই বজাৰৰ ঘোঁৰা। দুখীয়াৰ কথা কৈ ধনী হোৱাৰ আখৰা কৰা মই চৈখোৱাৰ ঘোঁৰা। মানুহৰ সৰলতাবোৰ আজলি ভৰাই লৈ সিহঁতক লঠিয়াই দিওঁ, বুকুত বহুৱাই দিওঁ থিয় গোৰ। 5 বছৰ ৰজাৰ নামত ঘোঁৰা হওঁ, নিৰ্লজ্জভাৱে বিক্ৰী হৈ যাওঁ। নেগুৰ পেলাই দাঁত নিকটাই আত্মসমৰ্পণ কৰোঁ বনিয়াৰ ঠেঙত। মই কৰোঁ কেৱল মোৰ বাবে, সেৱা কৰোঁ নিজেই নিজৰ। বিদেশত বজাৰ কৰোঁ, ল'ৰা পঢ়ুৱাওঁ, হাত পুৰুষ উদ্ধাৰ কৰোঁ। এৰেহাবোৰ ছটিয়াই দি আকৌ ঘোঁৰা হোৱাৰ আখৰা কৰোঁ।